30 আগষ্ট 4টা বজালৈকে ঘৰতে আছিলে। 30 আগষ্টত 4টা বজালৈকে আমাৰ ঘৰতে আছিলে। ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আমি সেইদিনাখন ৰাতি বিচাৰ খোঁচা কৰিছোঁ। আমি গম নাপালোঁ আচলতে ক'লৈ আহিলে। পিছদিনাখনি আমি 31 তাৰিখে ৰাতি 9টা বজাত গম পাইছোঁ যে সোপা ধৰাৰ সন্দেহত জোনাইৰে বৈকুণ্ঠপুৰ চাৰিআলি বুলি কোৱা জেগাডোখৰত মানে কেইজনমান দুষ্কৃতিকাৰীয়ে, বহু সংখ্যক দুষ্কৃতিকাৰী বুলি আমি ভিডিঅ'ৰ যোগে দেখিবলৈ পাইছোঁ। আপোনাৰ দুষ্কৃতিকাৰীয়ে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰি মৃত্যু মুখলৈ ঠেলি দিলে। মানুহজন এনে কেনেকৈ আছিলে? মানুহজন আচলতে তেওঁ মানসিক বিকাৰগ্ৰস্ত আছিলে। তেওঁ মেণ্টেলি অলপ বেয়া আছিলে। তেওঁ অলৰেডি তেজপুৰত চিকিৎসা গ্ৰহণ কৰি আছিলে। আজি 1 মাহৰ আগতেও তেওঁক তেজপুৰৰ পৰা অনা হৈছিলে আচলতে, আৰু 15 বছৰ আগৰ পৰাই তেওঁক চিকিৎসা কৰিয়ে থকা হৈছিলে। এতিয়া মানে সোপা ধৰাৰ সন্দেহতে মানে কিবা কৰিছে, হত্যা কৰিছে? আমি তেনেকৈ শুনিবলৈ পাইছোঁ, সোপা ধৰাৰ সন্দেহত তেওঁক মানে ইয়াতে ৰাইজে প্ৰহাৰ কৰিছে। হত্যাকাৰী এখেতক মানে কেনেধৰণে শাস্তি দিয়াটো বিচাৰে আপোনালোকে? নহয়, আমিতো চাওক, এতিয়া তেওঁ এজন মানসিক বিকাৰগ্ৰস্ত মানুহক এতিয়াতো আপোনালোকে সাধাৰণ মানুহে এইটো দেখিলেই চিনি পায়, নহয় জানো? গতিকে তেওঁ মানসিক বিকাৰগ্ৰস্ত নে সোপা ধৰা, গতিকে আমি ভাবোঁ যে তেওঁ যিসকল দুষ্কৃতিকাৰীয়ে তেওঁক মানে প্ৰহাৰ কৰি এনেকুৱা এটা মানে মৃত্যুমুখলৈ ঠেলি দিলে, তেওঁলোকে মই ভাবোঁ মানে শাস্তি পাব লাগে। দোষীয়ে উচিত শাস্তি পাব লাগে, তেতিয়া আমি অলপ মানে ন্যায় পাম আৰু আমাৰ মৃতজনেও ন্যায় পাব। আপোনাৰ পঢ়ি আছে? ক্লাছ 4 কোন স্কুলত? জ্ঞানজ্যোতি একাডেমি। আচ্ছা, দেউতা কেতিয়া ওলাই গৈছিলে ঘৰৰ পৰা? কাল পৰহি সন্ধিয়া। পৰহি সন্ধিয়া ওলাই গৈছিলে। তাৰপিছত মাৰিলে বুলি কেতিয়া গম পোৱা? মাৰিলে বুলি 9টামান বজাত গম পায়। গম পাইছা? এতিয়া কি ক'বা তুমি? যোনে মোৰ পাপা মাৰিছে, মাৰিব নালাগিছিলে, পুলিচৰ হাতত সঞ্জাই দিব লাগিছিলে। আমাৰ পাপা মাৰিলে আৰু বেলেগক মাৰিব নালাগে। কি বুলি মাৰিলে তোমাৰ পাপাক? সোপা ধৰা বুলি। সোপা ধৰা। ধৈৰ্য ধৰিব লাগে।